যোৱাকালি মানে যোৱা শনিবাৰ আমাৰ দুজন দোকানদাৰৰ মাজত এটা কাজিয়া লাগিছিল। দুটা দোকানদাৰে অলপ কাজিয়া হোৱাৰ পিছত এইটো আমি কালি একচুৱেলি সমাধানৰ কাৰণে এটা মিউচুৱেল কৰি দিম বুলি ভাবি আমি আমাৰ বাথৌচালিৰ ছেক্ৰেটাৰী মহোদয়ৰ ওচৰত আমি অৰ্ডাৰ লৈ পেলাই তাতে বহিছোঁ যে এটা মিউচুৱেল আমি কৰি দিম, দুয়োপক্ষই যাতে কোনো কাজিয়া নহয়, এইটো এটা মিউচুৱেল কৰি দিম কোৱাৰ কাৰণে আমি মিটিঙৰ প্ৰচেছিং কৰিছিলোঁ। আৰু মিটিংটো ভালদৰে প্ৰচেছিঙত গৈ আছে। গৈ যোৱাৰ পিছতে মোটামুটি মিটিং শেষকৈ পাব আৰু 2-3টা পৰ্যায় আহিলে মিটিংটো এটা সমাধানৰ প্ৰচেছিং আহিছে। সেই সময়তে দুটা পক্ষৰ এটা পক্ষই অলপ মুখটো বেয়া কৰাৰ লগে লগে থাৰ্ড পাৰ্টি এজনে আহি তাক মাৰি দিলে। এটা ভাষা বেয়া কৈছে, থাৰ্ড পাৰ্টি এজনে আহি তাক এটা চৰ মাৰি দিলে। চৰ মাৰি দিয়াৰ লগে লগে এটা বিশৃংখলাৰ সৃষ্টি হৈ গ'ল। তাতে আমি কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। তাৰপিছত আমি থানাত ফোন কৰিলোঁ। থানাৰ পৰা গৈ পেলাই যিয়ে নহওক পৰিস্থিতি অলপ কৰিছে। একচুৱেলি আমাৰ চেৰপানগুৰি বাথৌ আফাক থানচালিত সিহঁতৰ লগত আমালোকৰ কোনো নাই। আৰু এটা মন্দিৰত যে এনেকুৱা এটা ঘটনা ঘটিছে তাৰ কাৰণে মই দুখিত আৰু মই ক্ষমা বিচাৰিছোঁ যে আমাৰ মন্দিৰত এনেকুৱা এটা ঘটনা কৰিব নালাগিছিল। একচুৱেলি আমি এইটো ফাৰ্ষ্ট টাইমত ভাবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি আহিব বুলি। যিয়ে নহওক তাৰ কাৰণে আমি দুখিত। আৰু বাথৌ কমিটিৰ লগত বা বাথৌ থানচালিৰ লগত আমাৰ কোনো মনোমালিন্য নাই। সিহঁতৰ লগত ৰিলেশ্যনটো আমাৰ ভালে আছে। আমাৰ সিহঁতৰ লগতো কোনো বেয়া ৰিলেশ্যন নাই। যিটো ঘটনা কালি যোৱা ৰাতি হৈছে তাৰ কাৰণে মই দুখিত আৰু তাৰ কাৰণে মই ক্ষমা মাগিছোঁ। এতিয়া আমাৰ প্ৰেচিডেণ্ট ছাৰে কিবা ক'ব। আৰু যিটো ক্ষতিপূৰণ হৈছে, চেয়াৰ টেবুল যিটো ভাঙা হৈছে, সেইটো আমি ব্যৱসায়ী সমিতিৰ পৰা আমি দুয়োপক্ষ মিলি ক্ষতিপূৰণবিলাক আমি দিম। এইটো আমি স্বীকাৰ কৰিছোঁ। যিটো ডেমেজ হৈছে এইটো আমি ক্ষতিপূৰণ দিম।